নমস্কাৰ এইটো মুহূৰ্তত মই আছো এজন প্ৰাৰ্থী যি প্ৰাৰ্থী আজি বিটিআৰত চৰকাৰ গঠন কৰাৰ কাৰণে উঠুপৰি লাগিছে তেখেত হৈছে মলিবৰী সমষ্টিৰ প্ৰাৰ্থী এন্থনী বসুমতাৰী তেখেতক মই চিনাকি ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ নমস্কাৰ লগত আছে ইউপিপিএলৰ ব্লক সেক্রেটারি অন্যতম সেক্রেটারি পবিত্র বসুমতাৰী ডাঙৰীয়া নমস্কাৰ লগত আছে উপেন চন্দ্ৰ বড়ো ডাঙৰীয়া তেখেত হৈছে মলিবৰী ব্লক সমিতিৰ প্ৰেচিডেণ্ট ইনচাৰ্জ তেখেতকো মই চিনাকি ল'বৰ কাৰণে অনুৰোধ কৰিলোঁ এইটো মুহূৰ্তত মই আজি যেটো ৰাজনীতিৰ প্ৰেক্ষাপট সেই ৰাজনীতিৰ প্ৰেক্ষাপটত মই দুআষাৰমান কথা জানিবৰ কাৰণে ৰাইজক জনাবৰ কাৰণে মই তেখেত মলিবৰী সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী এন্থনী বসুমতাৰীৰ পৰা জানিব বিচাৰিছোঁ এই মুহূৰ্তত বিটিচি নিৰ্বাচন স্থগিত কোভিড-19 কাৰণে যেহেতু স্থগিত সেই স্থগিত হোৱাৰ সময়ত আজিলৈ নিৰ্বাচন আয়োগে নিৰ্বাচন কেতিয়া হ'ব দিন তাৰিখ ঘোষণা হোৱা নাই তথাপিও আজি বহি থকা নাই কোনো এটা দলেও নিৰ্বাচনী প্ৰচাৰ কাৰ্যত লিপ্ত হৈ আছে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ এনেস্থলত মলিবৰী সমষ্টিত আপুনি এজন প্ৰাৰ্থী হিচাপে আপোনাৰ প্ৰচাৰ কাৰ্য কেনেকুৱা চলিছে আপুনি জয়ী হৈ যোৱাটো খাটাং হয় নে নহয় আপোনাক ৰাইজে কিমান সম্ভৱ আপোনাৰ আকলে লৈছে ইয়াৰ বিষয়ে আপুনি অকমান ৰাইজক জনাওক হয় নমস্কাৰ মই শ্ৰী এন্থনী বসুমতাৰী ৩৫ নং মলিবৰী পৰিদক্ষীয় সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী ইউপিপিএল দলে মলিবৰী সমষ্টিত আজি 2015 চনৰ 5 আগষ্টৰ পৰাই আমি লাগি আছোঁ 5 বছৰ লাগাৰ অন্তত আমি বিটিচি যেতিয়া বৰ্তমান বিটিআৰ নিৰ্বাচন দিন তাৰিখ ঘোষণা কৰাৰ আগতে আমি 22,000 সদস্য আমি অন্তৰ্ভুক্ত কৰিছিলোঁ তাৰপিছত আজিৰ দিনত আমি মোটামুটি 32,000 আমাৰ সদস্য ভৰ্তি হৈ গ'ল আৰু সেই 32,000 সদস্য আমাৰ ইনটেক বৰ্তমান তো সেই সন্ধিখনত ৰাইজে যেনেকুৱা সঁহাৰি দিছে ৰাইজে যেনেকুৱা আমাক ইউপিপিএল দলক ৱেলকাম জনাইছে সেই হিচাপে আৰু ক'বা গ'লে যিহেতু 15 বছৰীয়া বিপিএফ দলৰ অপশাসন এই অপশাসনৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে পৰিৱৰ্তন বিচাৰিছে এটা উন্নয়নৰ পৰিৱৰ্তন বিচাৰিছে আৰু বিটিআৰ চুক্তিৰ মাজেদি বিটিআৰ ৰূপায়ণৰ মাজেদি বিভিন্ন দিশত এটা সামগ্ৰিকভাৱে উন্নয়ন বিচাৰিছে ইয়াৰ কাৰণে মলিবৰী সমষ্টি আমি ইউপিপিএল দলে উদ্ধাৰ কৰিব বুলি ৰাইজে আশা কৰিছে আৰু মই ইউপিপিএল দলৰ এজন কেণ্ডিডেট হিচাপে কৈছোঁ আমি 100% নিশ্চিত 100% গেৰেণ্টি মলিবৰী সমষ্টিত ইউপিপিএল দলে জিকিব এতিয়া আপুনি 22,000 যেটো নেকি মেম্বাৰ ইউপিপিএলৰ মেম্বাৰ আপুনি অন্তৰ্ভুক্ত কৰা বুলি ভাবিছে আপোনালোকৰ মলিবৰী সমষ্টিত কিমানজন ভোটাৰ আছে আমাৰ 22,000 নহয় 22,000টো বিটিচি ইলেকশ্যন ঘোষণাৰ আগত আছিল বৰ্তমান আমি ৰাইজৰ মাজত সোমাই 32,000 সদস্য আমি অন্তৰ্ভুক্ত কৰিছোঁ আৰু বৰ্তমান আমাৰ ভোটাৰ হিচাপে 68,713 ভোটাৰ আছে তাৰে আপোনাৰ 80% পল হ'লে 54,600 সামথিং এনেকুৱা পল হ'ব তাৰে আমাৰ 32,000 সদস্য আমি কোৱা নাই যে 32,000 সদস্য হৈছে যদিও আমি 32,000 ভোট পাম বুলি কোৱা নাই কমসে কম 25-26,000 ভোটটো আমি পাম উঠিপৰি লাগি আহি আছে গণ পৰীক্ষা পাৰ্টি তেওঁলোকেও তুংগত ৰাজনীতি প্ৰেক্ষাপটত যি নেকি প্ৰচাৰ কাৰ্য তেনেস্থলত গণ পৰীক্ষা পাৰ্টিক আপুনি কি বুলি ক'ব সকলোৱে দলে আমি ইয়াতে 7জন কেণ্ডিডেট আছোঁ গণ সুৰক্ষা পাৰ্টি বিজেপি বিপিএফ আপোনাৰ অবড়ো সুৰক্ষা সমিতি আৰু ভিপিআই এআইউডিএফ 7জনে মানে তুংগত লাগি আছে তাৰে বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিও তুংগত লাগি আছে বিপিএফ দলেও লাগি আছে তাৰে মানে ৰাইজে বিচাৰিছে যিহেতু পৰিৱৰ্তন বিচাৰিছে আৰু গণ সুৰক্ষা পাৰ্টি মানে নৱ কুমাৰ ভৰণীয়াৰ মানে বড়ো বিটিএডিৰ অবড়ো সুৰক্ষা মঞ্চত তাৰে মানে এটা ৰাজনীতিক দল
আৰু যেহেতু ৰাজনীতি দল হোৱা হেতুকে তেখেতসকলে বড়ো অবড়ো ৰাজনীতি বৰ্তমান খেলিব নোৱাৰে, যাৰ বাবে গণসুৰক্ষাৰ দলত বড়ো কেণ্ডিডেট 4জন 5জন আছে। কেনেকৈ মানে অবড়ো দল হ'ব সেইটো ৰাইজে মানে বহুত বিশ্লেষণ কৰিলে, বিবেচনা কৰিলে আৰু কৈছে সেই এটা বিভ্ৰান্তি এটা দল, গতিকে তাকে সেই দলত থাকি লাভ নাই বুলি মদিবাৰী অঞ্চলৰ ৰাইজে বড়োই হওক অনা বড়োই হওক ট্ৰাইবেলে হওক অনা ট্ৰাইবেলে হওক মানে সকলোৱে এটা পৰিৱৰ্তন বিচাৰিছে, সেইটো হ'ল UPPL আৰু ট্ৰেক্টৰ। আপুনি বৰ্তমান মদিবাৰী সমষ্টিৰ প্ৰাৰ্থী UPPL যেতিয়া নেকি চৰকাৰ গঠন কৰিব, চৰকাৰ গঠন কৰাৰ পিছত আপোনাৰ প্ৰথম যিটো কৰণীয় কাম, সেই কৰণীয় কামটো কি? চাওক, 17টা বছৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়ে BTCটো চলালে, তাৰে BPF দল হিচাপে 15 বছৰ চলালে। এই 15 বছৰত আমাৰ বৰ্তমানৰ প্ৰাক্তন EM সন্মানীয় শ্ৰীযুত জগদীশ চৰকাৰ, তেখেতে 5 বছৰ TLCC চেয়াৰমেন হিচাপে থাকিল, 5 বছৰ MCLA হিচাপে থাকিল আৰু 5 বছৰ EM হিচাপে থাকিল। কিন্তু সেই 15টা বছৰত যেহেতু মদিবাৰীৰ এতিয়া পিকচাৰ বহুত উন্নয়ন পিনি গতি ল'ব লাগিছিলে, কিন্তু আপোনালোকে যেতিয়া মদিবাৰীৰ পৰা টংলালৈকে যেতিয়া ঘূৰি চাব, প্ৰত্যেক গাঁৱত সেই বড়ো গাঁৱেই হওক, অসমীয়া গাঁৱেই হওক বা মাইনৰিটি গাঁৱেই হওক বা বেঙ্গলী অধ্যুষিত অঞ্চলেই হওক, কোনো এটা গাঁৱৰ ৰাস্তা ভাল নহয়। ডেট মিনছে 98% গাঁৱৰ ৰাস্তাবিলাক ভাল নহয়। তো এই সংক্ৰান্তত মানে ৰাইজে পৰিৱৰ্তন বিচাৰিছে, আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে যেতিয়া UPPLৰ এটা দায়বদ্ধতা আছে, মোক দায়িত্ব দিয়া হিচাপে মোৰো এটা দায়বদ্ধতা আছে। ইয়াৰ কাৰণে ৰাইজক কৈছোঁ, প্ৰথম ৰাস্তাৰ কামটো ইছ্যু লৈ মই আগবাঢ়িছোঁ, ৰাইজক প্ৰতিশ্ৰুতি দি আহিছোঁ। মই ক্লিনভাৱে কথা কৈ ভাল পাওঁ। মই কোৱা নাই ৰাইজক প্ৰথম বছৰতে মই CC ব্লক কৰি দিম বুলি কোৱা নাই বা ব্লেক টপিং কৰি দিম বুলি কোৱা নাই, কিন্তু প্ৰথম বছৰত যিহেতু মহাত্মা গান্ধীৰ নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গেৰেণ্টি এক্ট আছে, সেই স্কিমৰ অধীনত প্ৰত্যেক গাঁৱৰ ৰাস্তাটো মই ভালদৰে ৰাইজে বোকা পানী মাজেদি যাব নালাগে এনেকুৱা ভাল ব্যৱস্থাৰ এটা MJ এনৰেগা আঁচনিবিলাক ৰূপায়ণ কৰিম বুলি মই ৰাইজক প্ৰতিশ্ৰুতি দি আহিছোঁ। আৰু আমি RTI মাৰি গম পাইছোঁ, প্ৰত্যেক VCDCত মিনিমাম 60টা বা 50টা এনেকুৱা জব কাৰ্ডৰ বা MJ এনৰেগাৰ স্কিম থাকে। তো প্ৰত্যেক VCDCত কমচে কম 30টা 40টা খণ্ড থাকে। আমাৰ 9টা VCDC আছে, টাউন পাৰ্টটো বাদ দি পিনি 9টা VCDC আছে। মোটামুটি আপোনাৰ 250ৰ পৰা 300টা গাঁৱৰ ৰাস্তাবিলাক আছে, তাৰে 98% গাঁৱৰ ৰাস্তাবিলাক বেয়া। তো এই হিচাপে প্ৰত্যেক গাঁৱত মানে এটাকৈ MJ এনৰেগা আঁচনিৰ আমি ৰাস্তাৰ কাম কৰিম, আৰু সকলোকে কৈ আহিছোঁ মানে প্ৰথম বছৰতে মোটামুটি 250 বা 300টা ৰাস্তাটো আমি বনাবলৈ সক্ষম হ'ম, সেইটো মই ৰাইজক প্ৰতিশ্ৰুতি দি আহিছোঁ। দ্বিতীয়তে, যেহেতু ভাৰত চৰকাৰে জল জীৱন মিছন এটা আঁচনি ৰূপায়ণ কৰি আছে, সেইটো আমি আনি দিয়াৰ ব্যৱস্থাটো ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। আৰু জগদীশ চৰকাৰ চাহাবে মাজে সময়ে আমাক আক্ৰমণ কৰে যে UPPL এপছৰ অফিচত মিটিং কৰে, এপছৰ অফিচত বোলে UPPL চৰকাৰ গঠন কৰিলে বোলে এপছৰ অফিচতে হ'ব বোলে ছেক্ৰেটাৰিয়েট। এই কিছু মানে হেৰেঙা কথা দি আমাক আক্ৰমণ কৰাটো আমি দেখিবলৈ পাইছোঁ। কিন্তু জগদীশ চৰকাৰ চাহাবক মই আজি 3 মাহ 4 মাহ আগতে এটা প্ৰশ্ন কৰিছিলোঁ, আপোনালোকৰ দৰে সংবাদ মাধ্যম কৰ্মীৰ মাজেদি বা সংবাদ মাধ্যমৰ মাজেদি প্ৰশ্ন কৰিছিলোঁ যে তেওঁ 15টা বছৰত কলাইগাঁও বা মদিবাৰী সমষ্টিৰ কোনটো জাগাত এটা অডিটৰিয়াম বনাই দিছে য'ত আমি মেল মিটিং কৰিব পাৰোঁ, কিন্তু তেখেতে আজিলৈকে ক'ব পৰা নাই। তো ইয়াৰ কাৰণে ৰাইজক এটা অডিটৰিয়াম লাগে বা এটা কমিউনিটি হল লাগে, য'ত মানে একেবাৰে 500-600 মানুহবিলাকে মিটিং কৰিব পাৰে, বিভিন্ন দিশত বিভিন্ন পৰৱ মানে আমি উদযাপন কৰিব পাৰোঁ। সেই এনেকুৱা এটা প্ৰেক্ষাগৃহ বা অডিটৰিয়াম মই কলাইগাঁও টাউনৰ মজিয়াত বনাই দিম বুলি ৰাইজক মই প্ৰতিশ্ৰুতি দিছোঁ। সেইটো বেলেগ ফাণ্ড নহয়, MCLA হিচাপে যিটো মই MCLA দি ফাণ্ড পাম, সেই ফাণ্ড দি মই বনাই দিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। প্ৰধানকৈ সেই 3টা কাম মই প্ৰতিশ্ৰুতি দি আহিছোঁ। আৰু বাদ বাকী ডিপাৰ্টমেণ্টেলি যিটো আমাৰ BTR চুক্তিটো আছে, গৰাখহনীয়া প্ৰতিৰোধ, বানপানী প্ৰতিৰোধৰ কাৰণে যিটো মাথাউৰি নিৰ্মাণ, বিভিন্ন আঁচনি
সেই ৰূপায়ণৰ মই ৰাইজক প্ৰতিশ্ৰুতি দি আহিছোঁ। বৰ্তমান COVID-19 কাৰণে ইলেকশ্যন স্থগিত, নিৰ্বাচন স্থগিত। তেনেস্থলতো ৰাজনীতি মহলত বিভিন্ন ৰাজনীতিৰ দলে প্ৰচাৰ কৰি আছে। তেনেস্থলত যিহেতু বহু মানুহ সমাগম হ'বই দিয়া নাই স্বাস্থ্য বিভাগৰ ফালৰ পৰা, তেনেহ'লে আপুনি যিটো প্ৰচাৰ চলাইছে সেই প্ৰচাৰটো কেনেকুৱা চলাই যাব? আমিতো COVID-19 প্ৰট'কল মানি চলিবই লাগিব। সেইটো আমিও আমাৰ কৰ্মীসকলক গাইডলাইনছ দিছোঁ, যিহেতু ভাৰত চৰকাৰ, অসম চৰকাৰে আৰু আমাক স্বাস্থ্য বিভাগে আমাক সেইটো কৈছে। তো আমি যিমান পাৰোঁ প্ৰট'কলটো মানি চলাইছোঁ। আমি আগত পাৰ্মিশ্যন পাইছিলোঁ 50 জনৰ, বৰ্তমান 100 জনৰ। কিন্তু আমি 100 জন মানুহ মাতিব যাওঁতে 500 জন মানুহ আহে। অকল আমাৰ দলৰ নহয়, বিভিন্ন দলৰো সেই কামটো হৈছে। তো গতিকে আজিৰ দিনত এটা অনুভৱ হৈছে ৰাইজক মানে ইলেকশ্যনটো লাগে অতি সোনকালে। তো মই প্ৰচাৰটো চলাই গৈ আছে, সকলো দলে চলাই গৈ আছে। বৰ্তমান BPF, BJPও, গণসুৰক্ষা পাৰ্টিও, মানে বিভিন্ন দলে UPPL যেনেকুৱা প্ৰচাৰবিলাক চলাই আছে, তুংগত সকলোৱে দলে চলাই আছে। তো ৰাইজৰ সমাগমটো দেখা পায়, সেইটো অনুভৱ হয় মানে ইলেকশ্যনটো অতি সোনকালে লাগে। তো যিহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াও এটা দিছে যে COVID-19 প্ৰট'কলটো মানি চলি ইলেকশ্যনটো কৰিব লাগে। তো অসম চৰকাৰক মই সেইটোৱে আহ্বান জনাইছোঁ যে ৰাইজে বিচৰা ধৰণৰ অতি সোনকালে যে COVID-19 প্ৰট'কলটো মানি চলি বা কাউন্সিল ইলেকশ্যনটো হ'বলৈ দিব লাগে, সেইটোৱে মই অনুৰোধ জনাইছোঁ। শেষত আপোনালৈ পোনপটীয়া প্ৰশ্ন, যিহেতু সমাগত নিৰ্বাচন, সেই সমাগত নিৰ্বাচনত আপোনাৰ সমষ্টিবাসী ভোটাৰসকলক কি বুলি আপুনি অনুৰোধ কৰিব, আহ্বান কৰিব? সেইটোৱে আমাৰ পাৰ্টি হাইকমাণ্ডৰ পৰা এটাই আছে, পৰিৱৰ্তনে আমাৰ মেইন শ্লোগান। দ্বিতীয়টো, যিহেতু আমাৰ AFSU, NDP বিলাকে এটা আন্দোলন কৰি আছিলে ছেপাৰেট ষ্টেট আৰু স্বাধীন বদলন বিচাৰি। তো ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে 5 বছৰ তেখেতসকলৰ লগত আলোচনা বিলাচনা কৰি মিলি পিনি, ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগত আলোচনা কৰি মিলি পিনি এই যে গোটাই ছেপাৰেট ষ্টেটৰ সমস্যা, স্বাধীন বদলনৰ সমস্যাটো এই BTR চুক্তিত আমি সমাপ্ত কৰিব পাৰিছোঁ। তো ৰাইজেও বুজি পাইছে। তো আমি ৰাইজক ইমান কথা ক'ব লগা হোৱাই নাই, অলৰেডি ৰাইজে নিজে নিজে ওলাই আহিছে। তো ইয়াৰ কাৰণে ৰাইজক আহ্বান হেৰিয়ে জনাইছোঁ, যিহেতু শান্তি চুক্তি হৈ গ'ল, এই এটা শান্তিটো এটা সুবিধা দিব লাগে যে আমি উন্নতি সাধন কৰিব পাৰোঁ। তো BTR চুক্তিত বহুত 4খন নতুন বিশ্ববিদ্যালয়ৰ কথা লিখা আছে, 3খন আপোনাৰ মেডিকেল কলেজৰ কথা উল্লেখ আছে, আৰু এটা NIT সবচে ডাঙৰ এটা শিক্ষা অনুষ্ঠান তাৰ কাৰণে আছে, লাইভলিহুড মেনেজমেণ্ট ইনষ্টিটিউট, ইণ্ডাষ্ট্ৰিয়েল পলিচি, বিভিন্ন টুৰিজম চেণ্টাৰ, আৰু বহুত মানে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, যিহেতু BTR অঞ্চলটো ডেভেলপ হ'ব 5 বছৰত, সেইটো উন্নয়নৰ স্বাৰ্থত, সেইটো ৰূপায়ণৰ স্বাৰ্থত মই আমাৰ মদিবাৰী সমষ্টিৰ সকলো জনগণক, ৰাইজৰ লগতে আমাৰ BTR বাসী ৰাইজক অনুৰোধ জনাইছোঁ যে যেতিয়াই নিৰ্বাচনটো হয়, যে আপোনালোকে পৰিৱৰ্তনৰ স্বাৰ্থত, উন্নতিৰ স্বাৰ্থত, আপোনালোকৰ অধিকাৰৰ স্বাৰ্থত যেন UPPL দলক জিকাই লৈ যায় আৰু ট্ৰেক্টৰৰ ছবিত আপোনালোকে ভোট দি আমাক জয়যুক্ত কৰে আৰু UPPL এটা ভাল এটা চৰকাৰ দিবলৈ সক্ষম হওক, সেইটো অনুৰোধ জনাই মই আপোনালোকক আহ্বান জনাইছোঁ। এইটো মুহূৰ্তত মদিগুৰি সমষ্টিৰ যিটো MCLA আছিলে, EM আছিলে, এই সময়ত TLCC মেম্বাৰ আছিলে জগদীশ চৰকাৰ, তেওঁৰ কাৰাপশ্যন আপোনালোকে UPPL দৰ্শাই আছে। কিন্তু তেওঁ আকৌ মানে অভিযোগ দিয়াৰ বিপৰীতে তেওঁ কৈছে কাৰাপশ্যন হোৱা নাই বা দুৰ্নীতি হোৱা নাই, ব্লক লেভেলতহে দুৰ্নীতি হৈছে বোলে। কিন্তু ব্লকৰ কাম কাৰ দ্বাৰা আহিলে বা কোনে কৰিলে, ইয়াৰ বিষয়ে আপুনি কি ক'ব? সেইটো মই এটা তেখেতসকলৰ নিউজ চেনেলটো চাই মই গম পালোঁ, গান্ধী জয়ন্তীৰ দিনা তেখেতসকলে যিহেতু ইলেকশ্যন লাগে বুলি, গণতন্ত্ৰক ৰক্ষা কৰক বুলি অনশন, 6 ঘণ্টীয়া অনশন আৰম্ভ কৰিছিলে। তো এটা নিউজত তেখেতে কৈছিলে যে UPPLৰ যিহেতু MG এনৰেগাৰ কেলেংকাৰী হোৱা BPFৰ ওপৰত জাপি দিছিলে, সেইটো তেখেতে মিছা কৈছিলে, সেইটো অপপ্ৰচাৰ বুলি কৈছিলে।
যদি এম জি এনৰেগাৰ দুৰ্নীতি হৈছে সেইটো ব্লক লেভেলত হোৱা বুলি তেখেতে কৈছিলে সেইটো মই তেখেতক খণ্ডন কৰিছোঁ তেখেতে আছিলে আৰু তেখেতে এজন জনপ্ৰতিনিধি আছিলে তো সেই ব্লগত কি দুৰ্নীতি হৈছে কি দুৰ্নীতি হোৱা নাই ধৰি লওক আমাৰ কালাইগাঁও ডেভেলপমেণ্ট অফিচ তাতে কি দুৰ্নীতি হৈছে কি দুৰ্নীতি হোৱা নাই সেইটো তেখেতে নজৰ দিব লাগিছিলে এটা তেখেতে কৈছে মানে ব্লক লেভেলত দুৰ্নীতি হৈছে মানে কোনোবা ভিডিঅ কোনোবা ইঞ্জিনিয়াৰ কোনোবা একাউণ্টেণ্ট কোনোবা জিআৰএছ তেখেতসকলে দুৰ্নীতি কৰিছে তেনেহ'লে তেখেতে মানিয়ে লৈছে মানে বিপিএফ দলৰ চৰকাৰৰ দিনত দুৰ্নীতি হৈছে এম জি এনৰেগা হা তো ইয়াৰ কাৰণে আমি কৈছিলোঁ কি হালধীয়া চাইনবোৰ্ডৰ কেলেংকাৰী তো আমি যোনদিনা ধৰ্ণা দিলোঁ যোনদিনা আমি আপোনাৰ চিংৰিমাৰী প্ৰাইমাৰী কি বুলি কয় টাউন VCDCৰ অধীনত এটা জব কাৰ্ড দুৰ্নীতি আমি এটা নিউজ কৰিছিলোঁ তাৰপিছত সেই হালধীয়া চাইনবোৰ্ডে কোনোবা ভাঙি দিলে নিশ্চয় তেখেতসকলৰ ছাপৰ্টাৰবিলাকে সেইটো ভাঙি দিছে তো তাতে আমি গম পাইছোঁ দুৰ্নীতি জড়িত বিপিএফ কৰ্মীকৰ্তাসকলে আছে ডেট মিনছে জগদীশ চৰকাৰ মহোদয় নিজেও জড়িত আছে কাৰণ তেখেতৰ পৰিবহণ বিভাগত যেহেতু 29জন চাকৰিয়ালবিলাকে বৰখাস্ত হৈ গ'ল তেখেতে ডাইৰেক্টলি ইনডাইৰেক্টলি জড়িত আছে আৰু যেহেতু তেওঁ মদৈবাৰী সমষ্টিৰ মুৰব্বী তেওঁ দায়িত্ব আছিলে যে কালাইগাঁও ডেভেলপমেণ্ট ব্লকত কি দুৰ্নীতি হৈছে কি দুৰ্নীতি হোৱা নাই ইনডাইৰেক্টলি তেওঁ মানি লৈছে দুৰ্নীতিটো হয় আৰু সঁচা কথা ইয়াৰ কাৰণে ৰাইজে মানে 100 দিনৰ হাজিৰাটো পোৱা নাই গতিকে হয়তো অধিক মানে তদন্ত হ'ব লাগে CBI তদন্ত হ'ব লাগে বুলি আমি সেইটো ভাৰত চৰকাৰৰ ওপৰত আমি প্ৰতিবাদ জনাইছোঁ যে ধৰ্ণা কি বুলি কয় ধৰ্মঘট অৱস্থান আমি কৰিছোঁ যে আমাক CBI ইনকুৱাৰী লাগে যেহেতু মহাত্মা গান্ধী এজন সামান্য ব্যক্তি নহয় মহাত্মা গান্ধীৰ নামত সেই আঁচনিটো সেইটো এটা অধিবিধেয়ক হয় তো গতিকে সেইটো এটা হয় আইন হয় তো মহাত্মা গান্ধীৰ নামকত তেখেতসকলে কেলেংকাৰী কৰিবৰ কাৰণে কাৰাপশ্যন কৰিবৰ কাৰণে এৰা নাই ইনডাইৰেক্টলি মানে প্ৰাক্তন জগদীশ চৰকাৰ চাহাবে নিজে স্বীকাৰ কৰিছে তেখেতসকলৰ ব্যক্তিগত এটা নিউজ চেনেল আছে তো গতিকে ৰাইজক মই সেয়ে অৱগত কৰিব বিচাৰিছোঁ যে MG এনৰেগা 100% ঘোটালা হৈছে কাৰাপশ্যন হৈছে তাৰে দায়িত্বটো হৈছে বিপিএফ চৰকাৰ আৰু বিপিএফ চৰকাৰৰ এগেইনষ্টত তদন্ত হ'ব লাগে বুলি CBI ইনকুৱাৰী হ'ব লাগে বুলি আমি ডিমাণ্ড কৰিছোঁ গেটুকাজোতা হওক আৰু ইউপিএফৰ চৰকাৰ আহি বা ইউপিএফৰ চৰকাৰ গঠন কৰি আপোনালোকে ৰাইজৰ যেটো অবড়ো অনাবড়ো সেই সম্ভেদটো যেটো নেকি সংঘাত সেই সংঘাতটো নাইকিয়া কৰিব কাৰণে আপোনালোকে আপ্ৰাণ চেষ্টা চলাই সেইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল ধন্যবাদ